सासे रान्दी आइजोनि हाखौ गोदै बाथ्रा बुंनानै सेनानै लानो नाजादों सेन्ट जोसेफ्स पाब्लिक स्कुलनि फादार जुबि साकालाकाया। तामुलपुर जिल्लानि सिङाव थानाय मादालबारि गामिनि थागिबि रुंसारि दिपेन बर'नि बिसि अनालि बर' मुंनि सासे रान्दी आइजोआ गावनि रांजों हा बायना लानायखौ सेन्ट जोसेफ्स पाब्लिक स्कुल CBSE इंलिश मिडियामनि फादार जुबि साकालाकाया गोदै बाथ्रा बुंनानै सोमोन्दो लाखिबोनानै आरो बेनि उनाव बायदि हुमखि होनानै अनालि बर'नि हाखौ गावनि मुङाव खालामनो नाजाबोबाय थादोंमोन। मख'नो गोनांदि अनालि बर'आ थांनाय 2014 मायथाइनिफ्रायनो सेन्ट जोसेफ्स पाब्लिक स्कुलाव 4थि थाखोआव खामानि मावबोगासिनो दंमोनब्लाबो दा बिथांखौ बे खामानिनिफ्राय होखारनायजों लोगोसे मोननो गोनां रांखौबो होलिया होननानै बुनानै होखारदों होनना बाथ्रा बुंथिदों अनालि बर'आ। लोगोसे मोब्लिब कुंजुमानि नामाबो गुबुननि मुङावसो थाबाय आरो एकाउन्टनि रांखौबो लानानै थांजोबबाय होनना बाथ्रा बुंथिदों अनालि बर'आ। लाइन बिलটো चाबा जाওঁতে লাইন বিলটো মই নাজনা কৰি বেলেগৰ নামত যাই আছে। আজি মই চাউথ ইণ্ডিয়া বেংকত গিলো পাণবাজাৰত যাওঁতে মোৰ একাউণ্টত পইচা 1 টকাও নাই। পিছত মই মাথা চাথা ঘূৰাই গৈছি, মই বেংকতে কান্দিও আছি। मख'नो गोनांदि अनालि बर'आ थांनाय जुलाइ दाननि 11 खालार खालिनो बायहाटा सारियालिनि पुलिस थानायाव गांसे गसरलाइ होदोंमोनब्लाबो दासिमबो बेनि जेबो फिननाय मोनाखै। बेनिखायनो दुखुथिया रान्दी आइजोआ न्याय नागिरनानै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि हेफाजाब मोननो हास्थायदों। नमस्कार, मोर नामটো अनाली बर' হয়, ঘৰ হৈছে তামুলপুৰ মাদালবাৰী। মই মানে মোৰ মাটিৰ কাৰণে এটা কেছ দিছি বাইহাটা চাৰিআলিত থানাত 1 তাৰিখ দিনা। পিছত কেছ দিলেও পুলিচে একো গুৰুত্ব লোৱা নাই আজিলৈকে। মই এতিয়া মানে একোৱে ফোনো কৰা নাই, যোগাযোগে একো কৰা নাই। ফাদাৰগিলা অলৰেডি স্কুলতে আছে। আজিতো 5 তাৰিখ হ'ল, স্কুল খুলছি। অলপ গম পাইছোঁ ফাদাৰগিলা চব স্কুলতে আছে। কিন্তু মোৰ কেছৰ কাৰণে কায়ো আৰক্ষী একো কিবা লোৱা নাই, ধৰক একশ্যনেই লোৱা নাই আজিলৈকে। পিছত মই এই 3 তাৰিখ দিনা মোৰ কেছৰ কাৰণে মই লাইন বিলত গেছি। যাওঁতে মই লাইন বিলটো চাবা যাওঁতে লাইন বিলটো মই নাজনা কৰি বেলেগৰ নামত যাই আছে। পিছত মই সুধিলোঁ লাইনৰ অফিচাৰৰ SDO না কি, এইটো মোৰ নামতে আছে, এতিয়া কেনেকৈ এনেকৈ গ'ল এনেকৈ কৈছে। পিছত SDO কৈছে আমিতো নাজানো কেনেকৈ বা আহিছে এনেকৈ ক'লাক। পিছত মোৰো নাম আছে আৰু বেলেগৰো নাম আছে। পিছত মই SDO চাওঁতে এটা কিবা দিছে, কাগজ লিখি দিছে আৰু SDO ৰাখি থৈছে। এতিয়া SDO ছাৰ কৈছে মই এসপ্তাহ বা কিবা পিছত মই যাম তোমাৰ মাটিত এনেকৈ কৈছে। পিছত এনেকৈ কোৱাৰ কাৰণে মই ভালে কৈছে, ছাৰে আহিব বুলি কৈছে, কেতিয়া আহিব নাজানো, ফোন কৰিব ই। পিছত মোৰ হৈছে এতিয়া মই এতিয়া স্কুলৰ পৰা মোক এনথে ওলাই দিছে না, মইতো 1 টকাও পইচা নাই আৰু মই আগৰ পৰা কাম কৰা পইচা 1 টকাও ইউজ নকৰে। পিছত মই নোলোৱাটো 3 বছৰ হৈছে। মানে মোৰ 3 বছৰ মই এনেকৈ পইচা নলয়, মানে মই মানে মোৰ ল'ৰাও মোৰ পৰা একো পইচা দিব নালাগে না। মোৰ পইচা মই এই ফাদাৰৰ হাততে জমা থাকে। যিখিনি দৰমহা সোমাই 15-16 হাজাৰকৈ দৰমহা সোমাইছে মোৰ। পিছত মই এনেকৈ দৰমহা নলয়। পিছত মই এনেকৈয়ে মই কিবা অলপ চলপ এই পেঞ্চনৰ পৰা অলপ পাই, এইটো দি মই তেল চাবোন ইউজ কৰে। মানে মই দৰমহা ল'ব লগা একো অভাৱ নহয় না, এইটো কাৰণে মই দৰমহাটো লোৱা নাছিল। পিছত মই আজি বেংকত গ'লোঁ, পইচাটো অলপ অভাৱ হৈছে না, মই অলপ নিজৰো এতিয়া খোৱা লোৱা চব যোগাৰ কৰিব লগা হৈছে। আজি মই চাউথ ইণ্ডিয়া বেংকত গ'লোঁ পাণবাজাৰত। যাওঁতে মোৰ একাউণ্টত পইচা 1 টকাও নাই। পিছত মই মাথা চাথা ঘূৰাই গৈছি, মই বেংকতে কান্দিও আছি। এনেইতো মোৰ পইচাটো মইতো ইমান হিচাপ নাজানে, 4 লাখমান হ'ব পাৰে আৰু বা বেছি হ'ব পাৰে। মানে মোৰ মুখত মোৰ 4 লাখ থাকিব লাগে মোৰ পইচা, 3 বছৰত পইচা। আৰু এটা মই LICত পইচা ভাংছি 60,000, এইটো পইচাও মই লোৱা নাই। এইটো স্কুলতে আছে প্ৰিন্সিপালৰ হাতত। এইটো
যোনটো মোক দৰমহা দিয়া নামটো হৈছে ফাদাৰ এৰবিন। এৰবিনে মোৰ পইচা চব দিছিও লৈছিও, ইয়াৰ হাততে জমা থকা আছে, যিমান কাম কৰে। পিছত মই আজি যাই ফালে মই চালি কম্পিউটাৰৰ চালি পইচা একো নোলায়। এইটো ডেইলি এই প্ৰিন্সিপালৰ এৰবিনে সদায় মোবাইলটো লৈ থকা আছে। পিছতো মই পইচা নোলাই, পইচা অভাৱেই নহয় না। মই ভাবোঁ জমা থাকিলে মই একবাৰতে ল'ম, ভৱিষ্যত বাঢ়াই যাক পইচাটো, এনেকৈ কৈ পাই মানে নলয়ে। পিছত মই আজি বহুত কষ্ট হৈ গ'ল না, স্কুলৰ পৰা সুদ্ধা হাতী দি আহিছে না, পইচা 1 টকাও দিয়া নাই। পিছত মই ঘৰত আহি পেলাই চেকবুকটো চালি এই বেংকৰ মানুহবিলাক কৈ দিছে মোক, আপুনি চেকত চাইন দিছে নেকি? মই দিয়া নাই না, মই এইগিলা কৰিব নাজানো। মই চেকবুকটো মোৰ হাতত দি গৈছে ৰ ফাদাৰে, কিন্তু মই এতিয়া লগত লৈ অহা নাই, ঘৰত যাই পেলাই চাম। পিছত মই অহাৰ লগে লগে মই চেকবুকটো চালি চেকবুকটো ফুলা খালী হৈ আছে, মইতো চাইন মাৰা নাই, একোৱে মাৰা নাই। পিছত মই ঘৰত আহি চালি প্ৰমাণটো পালাগে। বেংকত মানুহে কৈছে তুমি চেকবুকত চাইন মাৰিছে নে কেনেকৈ কৈছে, মই মাৰা নাইয়ে কৈছে আৰু টিক 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 টিক। পিছত ঘৰত আহি পালি মই চালি চব খালী হৈ গৈছে। পিছত এতিয়া মই কি কৰিম, উপায় নোহোৱা হৈ গৈছে। মই এতিয়া কি একোৱে নাই মানে মোৰ হাতত, 1 টকাও পইচা নাই। মোক যি এনেকৈ সুদ্ধা হাতী দি আহিছে না এনতে, এতিয়া মই কেনেকৈ চলিম? মই এতিয়া মই এৰবিন ফাদাৰৰ ওপৰত যদি ভালে ভাল আহি ফালে পইচাটো মোক ওলাই নেদে, এৰবিন ফাদাৰৰ ওপৰত মই কেছ দিয়া যাব। আৰু মই আৰু যদি মোৰ মাটিৰ কাৰণে মই মাটিৰ কাৰণে কেছ দিছোঁতো, এইটো আৰক্ষী একো কৰা নাই না। মই কালি পৰহিমান নতুনকৈ কেছ চলা যাব কোৰ্টত অকলে। আৰু এইটো ষ্টাফৰ নামতে কৰিম। এতিয়া প্ৰিন্সিপালতো মোৰ পইচা মাখা লৈয়ে গ'ল চব, মানে জবি চাকালাগাৰ নামত দিছোঁ। কিন্তু জবি চাকালাগায়ো ফাদাৰে হয়, এইটো মেইন ফাদাৰ। আৰু পিছত আৰু বিদিন নামৰ দিয়া যোৱা নাই, কিন্তু ভুলটো ইও আছে মানে এই পুৰণা যোৱাৰ পিছত বিদিনে নতুন প্ৰিন্সিপালৰ বহাইছে এপ্ৰিলৰ 15ৰ পৰা। এপ্ৰিলৰ 15ৰ পৰা বিদিন ফাদাৰে পুৰণা প্ৰিন্সিপালৰ চিটত বহাইছে। কিন্তু এতিয়া এনে মোৰ পইচাটো এনেকৈ কৰিছে হেন লাগছে মই। আৰু মোবাইলত গুগল পে'মেণ্ট আছে আৰু কিবা আছে, এইগিলা পিন নাম্বাৰ দি যোৱা নাই, একোৱে মোক শিকি যোৱা নাই। এতিয়া মোবাইলত যদি গুগল পে' পিন নাম্বাৰটো মোক দিলে মই চাব পাৰিলোঁ হয়। কিন্তু এতিয়া মই আজি ফাদাৰক একবাৰ ফোন কৰিলোঁ, ফোন ৰিচিভ নকৰে। এতিয়া মই নোহোৱা হৈ গৈছে, এতিয়া মই কেনেকৈ চলিম? এতিয়াতো মই কি কৰিম? মই উপায় নোহোৱা হৈছে। এতিয়া অলপমান মানে ইমান মই মোৰ মাটিৰ কাৰণে মই নিজে পাব কাৰণে কেছ দিলোঁ আৰক্ষী থানাত। আৰক্ষী থানা মোক আজিলৈকে খবৰে লোৱা নাই। আজি 1 মাহ হৈয়ে যাব। যদি মইতো বাৰে বাৰে ইমান নিউজত দিয়া গ'ল, আমাৰ পূৰ্ণ বড়ো ছাৰে গম পাইছে না পোৱা নাই মই নাজানো, কিন্তু আজিলৈকে মই সহায় এনেকৈ পোৱা নাই। আৰু মই বিধৱা মানুহ, কিমান নিউজত দি থাকিব, মই এতিয়া পইচাও 1 টকাও নাই। অলপ মোক সহায় কৰি দিলে মই আত্মাটো শান্তি পালোঁ হয়। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ পৰা মই অনুৰোধ জনাইছোঁ, মোক অলপ ছাপোৰ্ট কৰি দি পেলাই মোৰ মাটিখিনি মোক থাকিব দিব পাৰিলে মই আত্মাটো শান্তি পালোঁ হয়। মোৰ নিজৰ মাটি থাকি ফালে হ'লেও মই যদি স্কুলৰ কাম নিদিয়ে হ'লেও মই বেলেগৰ হ'লেও হাজিৰা কামৰা কৰি খাব পাৰিলোঁ হয়। কিন্তু এতিয়া মই উপায় নোহোৱা হৈ গৈছে। এতিয়া মই সিমানো কথাগিলাকো ইমান ক'ব নাজানো, কিন্তু পাৰা লাগি মই দি আছোঁ। কিন্তু মই আমাৰ পূৰ্ণ বড়ো ছাৰৰ পৰাও বহুত সহায় পাব কাৰণে চেষ্টা কৰি আছোঁ। আজিলৈকে মই একো সহায় পোৱা নাই। আৰু আমাৰ চিফ মিনিষ্টাৰ হিমন্ত ছাৰৰ পৰাও মই বহুত অনুৰোধ জনাইছোঁ, মোক অলপ সহায় কৰি দিব লাগিব। কিয় অলপ সোনকালে মোক থিয় কৰিবতো মই এইটোৱে চেষ্টা কৰিছোঁ। মই তথাপি নিজৰ ঘৰত থাকি পেলাই মই কাৰোবাৰ ঘৰৰ হাজিৰা কামৰা কৰি হ'লেও খাই থাকিব পাৰিলোঁ হয়। কিন্তু এতিয়া মোৰ হাতত 1 টকাও পইচা নোহোৱা হৈ গৈছে। এতিয়া একাউণ্টৰ পৰা পইচাগিলা চব লৈ গ'ল। মই এতিয়া কি কৰিম? মই এটা বিধৱা মানুহ, এতিয়া মই কি কৰিব লাগিব? ছাৰেহঁতে অলপ গুৰুত্ব দিলে ভাল আছে মোৰ বিষয়ে। এতিয়া ময়ো বেছিকৈ ক'বও নাজানে, পঢ়া লেখাও একো নাজানে। মইতো বহুতখিনি দিয়াই গ'ল নিউজ লাইভত, আজিলৈকে মই একো কিবাই পোৱা নাই, কাৰো পৰা সহায় পোৱা নাই। আমাৰ পূৰ্ণ বড়ো ছাৰৰ পৰাও মই বহুত
ইচ্ছা আছে আৰু মোক অলপমান হেল্প কৰি দিলে মই আত্মাটো শান্তি পালোঁ হয়